তো গাইজ মই এইফালে দালি ভাজি আছোঁ, মুগৰ দালি বনাম আৰু এইফালে বেঙেনা ভাজি, ৰাতিপুৱাই গৰম ভাত আৰু বেঙেনা ভাজি বনাইছিলোঁ, তো সেইটোৱে বেঙেনা ভাজি আছে। তো এইফালে মাছৰ মাথা দি দালি বনাম আজি। তো এইফালে মই দালিত জলকীয়া আৰু পানী নিমখ দি দিলোঁ ধুই কেনে। আৰু এইফালে চচ্চড়ি এটা বনাই আছোঁ, ফুলকবি ডাঠা দি কেনে আৰু কিবা কিবি দিছোঁ। তো গোটেই মছলা দি কেনে মই ভাজি লৈ আছোঁ। অলপ ভাজি ৰঙা ৰঙা হ'লেই তাৰপিছত পানী দি দিম। তো মানে আজি দালিটো বনাইছোঁ, কিন্তু মাছৰ মাথাবোৰ কালিৰে হয়। মানে কালি মাছ বনাই দিছিলোঁ, মাছৰ মাথাবোৰো ভাজিছিলোঁ, কিন্তু বনোৱা হোৱা নাছিল। তো সেইকাৰণে মাছৰ মাথাবোৰ ফ্ৰিজত ৰাখি দিছিলোঁ, আজি বনাই দি আছোঁ। আৰু চাহও মই দেখালোঁ, চাহটোও মই মানে ৰাতিপুৱা মই চাহ খাইছোঁ, মাৰ কাৰণে বনাইছিলোঁ। তো মোৰ কাৰণেও অলপমান দি ৰাখি দিছিলোঁ, অলপমান দি আছিল, কিন্তু খোৱাই হোৱা নাই, ইয়াতেই ৰাখি আছোঁ বাৰে ইয়াতে দেখাই আছোঁ সেইকাৰণে। তো এইটো কেৰাহীতে মই দালিটো চম্ভাৰ দি দিম, তাৰে আগতে হ'ল পিঁয়াজ চিয়াজ দি কেনে গোটেই নহৰু চহৰু দি কেনে মাছৰ মাথাটোৰ পৰা ভাঙি ল'ম, তাৰপিছত দালিটো চম্ভাৰ মাৰিম। তো এইফালেও মই চব্জিত পানী দি দিলোঁ, এইটো অলপ শুকালে হৈয়ে যাব আৰু। তো এইবোৰ কাটিলোঁ, যিহেতু দেখালোঁ একবাৰ। তো বোলে শুকান জলকীয়া দি দিলোঁ, এতিয়া জল্দি বনাম আৰু ওপৰ ৰুমত যাম। আপা শুই আছে, তো উঠিছেনে নাই চাব যাম, ৰাহুল আছে তাৰ লগত। প্ৰায় এতিয়া 2-2:30মান বাজেই। তো জল্দি বনাই লওঁ একদম মানে। তো এই মাছৰ মাথাবোৰো মই দি দিলোঁ, গোটেই ভাঙি লওঁ, মোবাইলটো দি ধৰি কেনে মই পাৰা নাই, তো পিছত লগ পাইছোঁ আৰু। তো এইফালে চব্জিও হৈ গ'ল মোৰ, আৰু এইফালে দালিও হৈ গ'ল। এতিয়া মোৰ দালি নাই, চৰি। মই ভাবি আছিলোঁ আছে নে নাই ইয়াতে নাই। তো এইফালে দালিটো, তো এইটোও ঢাকি দিওঁ। এইফালে ভাতো হৈ গ'ল। তো সেই গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও ভালে আছোঁ। তো মোৰ ভাত চাত বনোৱা হৈয়ে গ'ল। ইফালে ইণ্ট্ৰ'টো পিছত দি আছোঁ, কিয় মানে তেতিয়া ইণ্ট্ৰ' লোৱাই হোৱা নাছিল। তো এইফালে আপা টোপনিৰ পৰা উঠি গ'ল, তেতিয়া শুই গৈছিল ভাত চাত খাই কিনে। এইফালে টোপনি মাৰি মাত্ৰ উঠি কিনে ইয়াৰ বাহিৰত খেলা আৰম্ভ কৰি দিছে। তো এইফালে ই খেলি আছে আৰু মই ইয়াক পাহাৰা দি আছোঁ, মানে ইয়াৰ লগতে খেলি আছোঁ আৰু পাহাৰাও দি আছোঁ, দুটা হৈ যায় আছে। তো ভাবিলোঁ ভিডিঅ'টোও বনাই লওঁ বুলি কিনে। এই বাবু এটাই তাৰ লগত খেলি আছে, তো মই ভিডিঅ'টো বনাই দিলোঁ। তো আকৌ লগ পাইছোঁ মানে ভাত খোৱাৰ টাইমত, এতিয়া মানে ইয়াৰ লগত অলপ টাইম খেলোঁ। এইফালে বল বেট খেলি আছে, আৰু এইফালে আইতাকে মানে বলাৰ হৈছে, তাৰ বলটো পৰি গ'লে উঠাই দিয়ে আৰু সি মাৰি থাকে। সৰু বলগিলা মানে মাৰিব নোৱাৰে, সৰু যে মাৰিব পাৰে, কিন্তু পটককৈ দূৰত গুচি যায়। ডাঙৰ বলগিলা ওচৰতে থাকে, আৰু বলবোৰতো গোটেই সেইফালে মানে জংঘলৰ ফালে বাৰে পেলাই দিয়ে, দলি মাৰি কিনে। ডাঙৰ বলবোৰ নামাৰে, সৰু বলবোৰ মাৰি পেলাই দিয়ে। দাদা কতো, দাদা বলা ঘৰত যাম বলা। বলা শুনু, ঘৰত যাম বলা, ঘৰত। বলা ঘৰত যাম বলা। বলা বলা ঘৰত যাম বলা, ঘৰত যাম বলা, ঘৰত যাম বলা, ঘৰত যাম বলা, ঘৰত যাম, ঘৰত যাম বলা, ঘৰত যাম, ঘৰত যাম বলা। ঘৰত যাম বলা, ঘৰত যাম বলা, ঘৰত নোযোৱা হা। তো গাইজ, মই যাই আছোঁ তলৰ ৰুমত চাহ বনাব আৰু ভাতো বনাব একেবাৰে। তো এইফালে মই অলপ চাউলৰ গুড়া লৈ ল'লোঁ,
আৰু বন্ধাকবি মানে পকৰি বনাম। তো এইফালে ভাতো মই বহাই দিলোঁ। তো চাহ বনাব ভাত বনাই দিলোঁ। তো মানে 8টামান বাজে। ৰাতি চচ্চড়িও আছে, এইফালে দালিও আছে, কিবা এটা ভাজি কৰি দিম আৰু শ্বৰ্টকাট হৈ যাব। তো এইফালে মই ভাজি এটা বহাই দিলোঁ। আৰু এইফালে বেঙেনা ভাজিও বনালোঁ। তো এইফালে বেঙেনা ভাজি আৰু ভাজি ইয়াতে থৈ আছোঁ। আৰু এইফালে পকৰিও কেইটামান বনালোঁ আৰু কেইটামান দিয়ে দিছোঁ। এইফালে দালিটো অলপ গৰম কৰি দিলোঁ, যিহেতু ঠাণ্ডাৰ দিন সেইকাৰণে গৰম গৰম। তো এইফালে পকৰিৰ পিচটো অলপে আছে আৰু অকল চাহ খোৱাৰ কাৰণে বনাইছোঁ, ভাতৰ কাৰণে নহয়। এইফালে চাহ মোৰ আৰু মাৰ কাৰণে ওপৰ ৰুমত লৈ যাই আছোঁ। বাই বাইদেউ 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 বাই। অলপ হাঁহি দিয়া। পাপা করে ই কয় এবেরা তো গাইজ কালি ভিডিঅ'টো এণ্ড কৰা নহ'ল মানে ৰাতি ভাত খাই কিনে টোপনিয়ে গ'লোঁ চবে। তো সেইকাৰণে মানে ভিডিঅ'টোত মানে আৰু কেমেৰা অন কৰা নাই, এনেকুৱা কৰিয়ে শুয়ে গ'লোঁ। তো এতিয়া ৰাতিপুৱা বাহি কামবোৰ মানে হৈয়ে গ'ল প্ৰায়। বাচন ধুলোঁ, ঘৰ চৰ ঝাৰু মাৰিলোঁ। এতিয়া খালি মানে হ'ল আপাৰ কাপোৰকেইটা ধুব আছে আৰু কিবা এটা বনাব আছে। তো মই বন্ধাকবি কাটি থৈ দিছোঁ, চাওমিনো বইল কৰি থৈ দিছোঁ, খালি যাই কিনে বনাম এতিয়া। তো এতিয়া আগতে কেইটামান আপাৰ কাপোৰ আছে, এইকেইটা ধুই কিনে যাওঁ, কিয় চাওমিন মানে কম আছিল। তো ৰাহুলক আকৌ দোকানত পঠাইছোঁ চাওমিন আনিবৰ কাৰণে। তো সি আনাক লেগি মই কাপোৰকেইটা ধুই লওঁ। তো সেইকাৰণে চাওমিন একেবাৰে বনাই কিনে লগ পাই আছোঁ। তো এইফালে ৰাহুলে চাওমিন আৰু আপাৰ গাখীৰ লৈ আনিছে আৰু মই এইফালে বন্ধাকবি কাটি থৈ দিছোঁ। আৰু এইফালে কৈছিলোঁ ন অলপে চাওমিন আছে, মানে এইখিনিয়ে চাওমিন আছিল আৰু। তো এইখিনি দিনো কাৰ হ'ব। আৰু এইফালে আমাৰ এজনীক চাক ধুনীয়াকৈ বহি আছে মানে। ঐ ঐ ঐ। তো তাকো মানে বিস্কুট দিওঁ, ৰাতিপুৱা উঠিছে একো খোৱাই নাই সি। তো ৰাতিপুৱা তাক বিস্কুটে দিয়া হয়, ভাত দিয়া হয় অলপ দেৰিকৈ। নহ'লে ভাত নাখায়, ইয়াক 3 টাইম ভাত দিলে ভাত নাখাবই নিবিচাৰে। তো সেইকাৰণে ৰাতিপুৱা অলপ বিস্কুট দিওঁ আৰু কিবা কিবি বনালে সেইখিনি দি দিওঁ আৰু। একচুৱেলি ভণ্টি নাই ঘৰত, সেইকাৰণে মানে ই মানে ৰাতিপুৱাই উঠিছে। আৰু যদি ভণ্টি থাকে ৰাতিপুৱা শুয়ে থাকিব ভণ্টিৰ লগত। তো এইফালে মোৰ চাওমিন বনোৱাও হৈ গ'ল, একদম পিঁয়াজ চিয়াজ দি কিনে ৰেডি কৰি লৈছোঁ। আৰু এইফালে চাহ। তো যাওঁ জল্দি। তো এইফালে মই মাংস বনাই দিলোঁ, মানে চাওমিন বনাই সিকিনে লগে লগ বনাই দিছোঁ, কিয় মানে ভোক লাগিব। আপাই অলপ চাওমিন খায়ে মানে ভাতটো খোৱা নাছিল, দুপৰীয়া সি ভাতে খায়। তো সেইকাৰণে মাংস বনাই দিলোঁ। আৰু তাৰ মাংস ফেভৰেট মানে চেম বাপেকৰ দৰে একদম মাংস লাগিবই। তো মাংস বনাই দিলোঁ আৰু এইফালে অলপ দালি বনাই দিছোঁ, কিয় মাংসটো অলপ পূৰা একদম শুকান হৈ গৈছিল অলপ। তো সেইকাৰণে অলপ দালি লাগিবই, তো সেইকাৰণে দালি বনাই দিছোঁ। তো গাইজ গোটেই কামটো হৈয়ে গ'ল, চালেই আপোনালোকে। কাপোৰ চাপোৰ ধোৱা হৈ গ'ল, আপাকো গা ধুৱাই টোপনি খেদালোঁ। এতিয়া যাম আপাৰ তাত, চাওঁ সি উঠিছেনে নাই। মইতো তলৰ ৰুমত আছিলোঁ, এতিয়া যাই চাম সি উঠিছেনে নাই। তো ব'লক যাওঁ আৰু ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰি যাওঁ। আকৌ লগ পাম আন এটা ভিডিঅ' লৈ, তেতিয়ালৈকে টাটা বাই বাই। আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে বাই বাই।